নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলৰ বাবে এটা বেয়া খবৰ। বন্ধ হ'ব পাৰে বিনামূলীয়া ৰেচন। বন্ধু বান্ধৱীসকল, যিসকল ব্যক্তিয়ে বৰ্তমান ৰেচন পাই আছে বা যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড আছে, সেই ব্যক্তিসকলৰ বাবে আজিৰ খবৰটো এটা বেয়া খবৰ। যিসকল ব্যক্তিয়ে ৰেচন কাৰ্ডৰ অধীনত বিনামূলীয়া ৰেচন পাই আছে, সেই ৰেচনটো এতিয়া বন্ধ হ'ব পাৰে। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতি ভিডিঅ'ৰ দ্বাৰা এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। বেল আইকনটো প্ৰেছ কৰিলে আমি আমাৰ চেনেলত যেতিয়া ভিডিঅ' আপলোড কৰিম লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন বাজি উঠিব আৰু সকলোৰে আগত চোৱাৰ সুযোগ পাব। তো বন্ধু বান্ধৱীসকল, বলক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টো হৈছে যে ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলৰ বাবে এটা বেয়া খবৰ। আজি আমি যিটো ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ, সেই ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে যে ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলৰ বাবে আজিৰ এটা খবৰ, আৰু সেই খবৰটো হৈছে বেয়া খবৰ। বিনামূলীয়া ৰেচন বন্ধ হ'ব পাৰে। বৰ্তমান যিসকল হিতাধিকাৰীয়ে ৰেচনৰ বিনামূলীয়া চাউল পাই আছে, সেই ব্যক্তিসকলৰ বাবে আজিৰ খবৰটো অতি বেয়া। ছেপ্টেম্বৰৰ পৰা লাভ নকৰিব বিনামূলীয়া চাউল। বিনামূলীয়া ৰেচন আঁচনি বন্ধ কৰিব কেন্দ্ৰীয় চৰকাৰে। বন্ধু বান্ধৱীসকল, কেন্দ্ৰীয় চৰকাৰে যিটো বিনামূলীয়া ৰেচন দি আছিলে, সেইটো বন্ধ কৰিব এতিয়া কেন্দ্ৰীয় চৰকাৰে। দেশৰ লাখ লাখ চৰকাৰী হিতাধিকাৰীৰ বাবে দুখবৰ। এইটো এটা ডাঙৰ দুখবৰ হিতাধিকাৰীসকলৰ বাবে। ৰাজকোষৰ টকাৰ অভাৱত বন্ধ হ'ব পাৰে বিনামূলীয়া ৰেচন। বন্ধু বান্ধৱীসকল, ৰাজকোষৰ টকাৰ অভাৱ হোৱাত বন্ধ হ'ব পাৰে বিনামূলীয়া ৰেচন। কেন্দ্ৰক বিনামূলীয়া ৰেচন আঁচনি বন্ধ কৰিবলৈ পৰামৰ্শ বিত্ত মন্ত্ৰালয়ৰ। বন্ধু বান্ধৱীসকল, এইটো এটা ডাঙৰ খবৰ। কেন্দ্ৰক বিনামূলীয়া ৰেচন আঁচনি বন্ধ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে বিত্ত মন্ত্ৰালয়ে। যদি শীঘ্ৰেই বিনামূলীয়া ৰেচন বন্ধ নকৰে, ৰাজকোষক নেতিবাচক প্ৰভাৱ পৰাৰ শংকা। গতিকে বিনামূলীয়া ৰেচন বন্ধ কৰিব লাগে। যোৱা মাহত পেট্ৰল ডিজেলৰ ওপৰত কৰ হ্ৰাস কৰাৰ বাবে 1 লাখ কোটি টকাৰ ৰাজহ গাঁঠি হৈছিল বিত্ত মন্ত্ৰালয়ত। কৰোনা সংক্ৰমণৰ সময়তো 2020 চনত কেন্দ্ৰই আৰম্ভ কৰিছিল গৰীব কল্যাণ অন্ন আঁচনি। এই আঁচনিৰ অধীনত 80 লাখ লোকে লাভ কৰিছিল বিনামূলীয়া ৰেচন সামগ্ৰী। চলিত বৰ্ষৰ মাৰ্চ মাহত এই আঁচনিৰ ম্যাদ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছিল। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে বাজেটত ধাৰ্য কৰিছিল 2.7 লাখ কোটি টকা। তো বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু এইটোৱেই যে বিনামূলীয়া ৰেচন যিটো ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে পাই আছিল, সেইটো এতিয়াৰ পৰা বন্ধ হ'ব। এই আঁচনিৰ অধীনত প্ৰায় 80 লাখ লোকে লাভ কৰিছিল বিনামূলীয়া ৰেচনৰ সামগ্ৰী, কিন্তু এতিয়াৰ পৰা বন্ধ হ'ব পাৰে। কৰোনা সংক্ৰমণৰ সময়ত 2020 চনত কেন্দ্ৰই আৰম্ভ কৰিছিল এই আঁচনি। এই আঁচনিৰ নাম আছিলে গৰীব কল্যাণ অন্ন আঁচনি, আৰু এই আঁচনি এতিয়া কেন্দ্ৰ চৰকাৰে বন্ধ কৰিব বিনামূলীয়া ৰেচন। যোৱা মাহত পেট্ৰল ডিজেলৰ ওপৰত কৰ হ্ৰাস কৰাৰ বাবে 1 লাখ কোটি টকাৰ ৰাজহ গাঁঠি হৈছিল বিত্ত মন্ত্ৰালয়ৰ। যদি শীঘ্ৰেই বিনামূলীয়া ৰেচন বন্ধ নকৰে, ৰাজকোষত নেতিবাচক প্ৰভাৱ পৰাৰ শংকা আহিব। কেন্দ্ৰই বিনামূলীয়া ৰেচন আঁচনি বন্ধ কৰিবলৈ পৰামৰ্শ বিত্ত মন্ত্ৰালয়ে দিছে। ৰাজকোষৰ টকাৰ অভাৱ হোৱাত বন্ধ হ'ব পাৰে এই বিনামূলীয়া ৰেচন। তো বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু এইখিনি আছিলে। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰি দিব আৰু সকলোকে জানিবলৈ সুযোগ দিব। শেষত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' সকলোৰে আগত নটিফিকেশ্যন পোৱাৰ বাবে। তো আজিলৈ ইমানেই। থেংক ইউ, বাই বাই। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।